হে গাইজ নমস্কাৰ বন্ধুসকল আজি আপোনালোকক ক'ম যে আপুনি যদি বহুত বেছি আৱেগশীল তেন্তে আজিৰ এই ভিডিঅ'টো কেৱল আপোনাৰ বাবে। চাওক বন্ধুসকল, এই যে আৱেগ আছে, ইম'শ্যন আছে ন, এই আৱেগ বা ইম'শ্যনটো আপুনি নিজৰ পৰা নহয় আনৰ পৰা ল'বলৈ চেষ্টা কৰক। কাৰণ বন্ধুসকল চাওক, যদি আপুনি ধৰক কথাৰ কথা আপুনি কিবা এটা বস্তু বা কিবা এটা বিষয় আপুনি নিজেই আপুনি ভাবি আছে, সেয়া আপোনাৰ লাইফৰ কথা হ'ব পাৰে, কিবা এটা ভাল মুহূৰ্ত হ'ব পাৰে, কাৰোবাৰ লগত কাৰোবাৰ লগত আপুনি এটা ভাল সময় কটাইছে, সেইটো হ'ব পাৰে বা যিকোনো ধৰণৰ বিষয় হ'ব পাৰে। কিন্তু বন্ধুসকল এটা কথা ক'ম, আৰু সেই কথাটো যে আপুনি ভাবি আছে বা সেই বিষয়টো যে আপুনি ভাবি আছে আৰু সেই বিষয়টোৰ ওপৰত আপুনি ভাবি নিজেই আপুনি কি হৈ আছে, নিজেই আপুনি মানে আৱেগ হৈ আছে, নিজৰ ভিতৰৰ পৰাই আপোনাৰ আৱেগৰ সৃষ্টি হৈ আছে। মানে আপুনি যিটো বিষয় ভাবি আছে সেই বিষয়টোৰ ওপৰত আৱেগৰ সৃষ্টি হৈ আছে। তো আৰু এটা হৈছে কি, যিটো আপুনি কাৰোবাৰ লগত সময় কটায় আৰু সময় কটোৱাৰ পিছত যেতিয়া কোনোবাই আপোনাক ভাল অনুভৱ কৰায়, কোনোবাই আপোনাক এটা এনেকুৱা হেপ্পী ফিল কৰায় বা সেইটো, আৰু সেই কথাটো আপুনি ভাবি কি কৰে, আপুনি সুখী হয় আৰু তাৰপিছত সেই বিষয়টোৰ পৰা বা সেই ভাৱনাটোৰ পৰা যিটো আপোনাৰ আৱেগৰ সৃষ্টি হয়, সেইটো হৈছে দ্বিতীয়জনৰ পৰা লোৱা আৱেগ বুলি কয়। চাওক বন্ধুসকল, যদি আপোনাৰ লাইফত আপোনাৰ নিজৰ লগতে কটোৱা সময়, আপুনি নিজে যদি নিজৰ লাইফত কটোৱা সময় আপুনি যদি এটা নিজে অনুভৱ কৰিছে, এটা সুখী অনুভৱ কৰিছে, হেপ্পী অনুভৱ কৰিছে, আৰু সেই মুহূৰ্তটো আপুনি ভাবি নিজকে কি কৰি আছে, আপুনি আৱেগৰ সৃষ্টি কৰি আছে নিজৰ মাজতে, নিজকে আপুনি এটা হেপ্পী ফিল কৰাই আছে বা হেপ্পী ফিলো হ'ব পাৰে বা সুখী অনুভৱ নহ'বও পাৰে। ঠিক আছে, মুঠতে যিকোনো ধৰণৰ ইম'শ্যনে হওক, ছেডে হওক বা হেপ্পীয়ে হওক, যিকোনো ধৰণৰ আৱেগে আপুনি যদি নিজৰ লাইফৰ কথা ভাবি আছে আৰু নিজৰ লাইফত ঘটি যোৱা বা নিজৰ লাইফত যিকোনো ধৰণৰ কটোৱা সময় আপুনি মানে নিজৰ লগতে কটোৱা সময় হ'ব পাৰে, সেইটো বিষয়ে আপুনি ভাবি যদি আপুনি আৱেগৰ সৃষ্টি হয়, সেইটো হৈছে নিজৰ পৰা লোৱা আৱেগ। আৰু যদি আপুনি কাৰোবাৰ লগত সময় কটাইছে আৰু সেই মানুহজনে যদি আপোনাক হেপ্পী ফিল কৰাইছে বা ছেড ফিল কৰাইছে বা যিকোনো ধৰণৰ যিটো আপোনাক অনুভৱ কৰাইছে, সেই বিষয়টো যদি আপুনি ভাবি সেই বিষয়টোৰ পৰা যদি আপোনাৰ আৱেগৰ সৃষ্টি হৈছে, সেইটো হৈছে দ্বিতীয়জনৰ পৰা লোৱা আৱেগ বুলি কয়। তো বন্ধুসকল এটা কথাই ক'ম যে আপুনি কেতিয়াও নিজৰ পৰা আৱেগ সৃষ্টি হ'বলৈ নিদিব। আৱেগ আপোনাৰ মাজত যদি আছে থাকিবলৈ দিব, আৱেগ সদায় আপুনি আনৰ পৰা ল'বলৈ চেষ্টা কৰিব। ইয়াতে আপুনি বেছিকৈ আপুনি সুখী অনুভৱ কৰিব পাৰিব। তো আশা কৰোঁ বন্ধুসকল, আজিৰ ভিডিঅ'টোত কোৱা কথাবোৰ আপোনালোকে বুজি পাইছে। আজিলৈকে ইমানেই আছিল। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।